শিক্ষাখণ্ডৰ FLN ট্ৰেইনিং ছেকেণ্ড ফেজৰ আজি অন্তিম দিন। আমাৰ 5 দিনীয়া প্ৰশিক্ষণ চলি আছে। দুটা ফেজত আমাৰ টোটেল টাৰ্গেট টিচাৰ আছিলে 691। তো ফাৰ্ষ্ট ফেজ আমাৰ ইতিমধ্যে কমপ্লিট হৈছে, 5 দিনীয়া হৈ গ'ল ফাৰ্ষ্ট ফেজ। আৰু ছেকেণ্ড ফেজৰ 5 দিনীয়াৰ আজি অন্তিম দিন। আজি আমাৰ যিখিনি টাৰ্গেট টিচাৰ আছিলে গোটেইখিনিয়ে ট্ৰেইনিং লৈ আছে। আৰু ধুনীয়াকৈ আমাৰ টিচাৰবিলাকে এইটো ভাল লাগিছে যে আমাৰ টিচাৰবিলাকে এক্টিভলি এই ট্ৰেইনিংখন লৈ আছে। নিজে এক্টিভিটি বেছড কিছুমান TLM নিজে তৈয়াৰ কৰিছে আৰু গোটেইখিনি টিচাৰেই মানে খুব ভাল মনোযোগেৰে ট্ৰেইনিংখন লৈ আছে। বিভিন্ন অঞ্চলৰ পৰা আহিছে হয়, আমাৰ ৰঙিয়া শিক্ষাখণ্ডৰে গোটেইখিনি টিচাৰ। আমাৰ ৰঙিয়া শিক্ষাখণ্ডৰ 1 to 3 ক্লাছলৈকে যিমান টিচাৰ টাৰ্গেট আছিলে 691। আৰু সেই 691ৰে দুটা ফেজত আমি 4টা ভেন্যুত আমি কৰি আছোঁ ট্ৰেইনিং। গতিকে ইয়াতে 3টা ৰুমত হৈ আছে আৰু দুটা মানে ভেন্যুত চলি আছে একে সময়তে। গতিকে আজি অন্তিম দিন। কেনেকুৱা পাইছে? ভাল, আমাৰ টিচাৰবিলাকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আমি। আমাৰ FLNৰ যিটো টাৰ্গেট, আমাৰ মিছন যিটো যে আমাৰ সৰু অকণমান ল'ৰা ছোৱালীৰ ফাউণ্ডেশ্যনটো মজবুত কৰিব লাগে আমাৰ নিউমাৰেচি আৰু লিটাৰেচিৰ ক্ষেত্ৰত। আৰু সেই ক্ষেত্ৰত আমাৰ টিচাৰবিলাকে যথেষ্ট সঁহাৰি আগবঢ়াইছে, যথেষ্ট মনোযোগেৰে প্ৰশিক্ষণ লৈ আছে আৰু নিজে TLM তৈয়াৰ কৰিছে। আৰু সেইখিনি কেনেকৈ ইউজ কৰিব পাৰে তাৰ কাৰণে নিজৰ স্কুলত সেইখিনি ইউজ কৰিব বুলি ইতিমধ্যে আমাক কথা দিছে। আৰু আমাৰ মিছনটো ছাকচেছ হ'ব বুলি আমাক মানে যথেষ্ট আশাবাদী।